আজি আমি অসমত মিছন বসুন্ধৰা ৩ ৰাইজৰ বাবে মুকলি কৰি দিলোঁ। মিছন বসুন্ধৰা ২ যি আবেদন নিষ্পত্তি হোৱা নাছিল, সেই আবেদনসমূহ নতুন নিয়মৰ ভিত্তিত পুনৰ পৰীক্ষা কৰিব পৰা হ'ব যদি আবেদনকাৰীসকলে আকৌ আবেদন কৰে। ইয়াৰ লগত নামঘৰ, সত্ৰ, বিদ্যালয়, ধৰ্মীয় অনুষ্ঠানসমূহক অত্যন্ত কম প্ৰিমিয়ামত মাটিৰ বন্দোবস্তি কৰাৰ প্ৰচেষ্টা কৰা হ'ব। গুৱাহাটীকে ধৰি নগৰসমূহত মাটিৰ বন্দোবস্তিৰ বাবে প্ৰয়োজনীয় প্ৰিমিয়াম 10% হ্ৰাস কৰা আৰু বিভিন্ন ধৰণৰ এজমালি পট্টাকে ধৰি বিভিন্ন পট্টাসমূহ দ্বিখণ্ডিত কৰাকে ধৰি বিভিন্ন ৰাজহ সেৱা মিছন বসুন্ধৰা ৩ত উপলব্ধ হ'ব। মই অসমৰ ৰাইজক মিছন বসুন্ধৰা ৩ৰ সুবিধা ল'বলৈ আহ্বান জনাম। বিশেষকৈ নন কেডেষ্ট্ৰেল ভিলেজ, এই ভিলেজসমূহকো এতিয়া আমি কেডেষ্ট্ৰেল কৰি ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। এই সুবিধাসমূহে অসমৰ ৰাজহ ব্যৱস্থাটো অত্যাধুনিক আৰু সময় উপযোগী কৰি গঢ়ি তুলিব। ৰাজহ মন্ত্ৰী যোগেন মহান আৰু বিষয়াসকলক মই মিছন বসুন্ধৰা ৩ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাওঁতে চাওঁতে এডিআৰই পৰীক্ষাৰ 2টা পৰীক্ষা আমি পাৰ কৰিলোঁ। এতিয়া শেষ পৰীক্ষাটো অহা 27 অক্টোবৰত অনুষ্ঠিত হ'ব, দীপাৱলীৰ আগতে। 27 তাৰিখৰ যিটো পৰীক্ষা, 4ৰ্থ শ্ৰেণীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ 2টা কেটেগৰীৰ ল'ৰা ছোৱালীয়ে 2 বেলা পৰীক্ষা দিব। যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিক পাছ, তেওঁলোকে এটা পৰীক্ষাত বহিব আৰু যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিকতকৈ তলত, তেওঁলোকৰ বাবেও এটা পৰীক্ষা অনুষ্ঠিত হ'ব। মোক সেৱাই জনোৱা মতে প্ৰথম যিটো আগবেলাত 8,27,000 পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব আৰু পিছবেলা 5,52,000 পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব। মই আকৌ এবাৰ সকলো পৰীক্ষাৰ্থীকে শুভেচ্ছা জনাইছোঁ আৰু পৰীক্ষাৰ্থীসকলক আমি এটা সুন্দৰ পৰিৱেশত পৰীক্ষা দিয়াৰ সুযোগ আৰু সুবিধা দিম, তাক মই পুনৰ আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ। যিখন কুৱেশ্যন পেপাৰ পৰীক্ষাৰ পিছত সেইখন আপোনালোকে ঘৰলৈ লৈ আহিব পাৰিব। OMR চিট আপোনালোকে আবেদন কৰি সংগ্ৰহ কৰিব পাৰিব আৰু এনচাৰ কিউ আপোনালোকে ৱেব পৰ্টেলত পাব পাৰিব। প্ৰথম 3টা পৰীক্ষাত এতিয়ালৈকে OMR চিট পেপাৰ 3ত 95,023 গৰাকী ছাত্ৰ ছাত্ৰীয়ে সংগ্ৰহ কৰিলে। পেপাৰ 4ত 20,055 গৰাকী প্ৰাৰ্থীয়ে OMR চিট সেৱাৰ পৰা আবেদন কৰি সংগ্ৰহ কৰিলে আৰু পেপাৰ 5ত 7,231 গৰাকী প্ৰাৰ্থীয়ে OMR চিট সংগ্ৰহ কৰিলে। মই যিমান ভাবিছিলোঁ সিমান ষ্টুডেণ্টে OMR চিট লোৱা নাই, সি আমাৰ ওপৰত থকা বিশ্বাসকে সূচায়। তথাপিতো যিসকলে আবেদন কৰিব তেওঁলোকক আমি OMR চিট উভতাই দিম।